আমাৰ ঘৰৰ বাৰান্দাত বুলবুলি চৰাই এজনীয়ে বাহ সাজিছে। ইমান ধুনীয়াকৈ বাহ সাজি আছে চাওকচোন, অকণো ভয় নাখায়। আমি আমনিও নকৰোঁ, তাইৰ অভ্যাস হৈ গৈছে। বাহিৰত বতাহ বৰষুণৰ বতৰ যে, কত মানে ছেফ ঠাই বিচাৰি পোৱা নাই। তাতে বিচনীখন থোৱা হৈছিল, বিচনীৰ ওপৰতে ইমান ধুনীয়াকৈ বাহটো সাজিছে, ভয়ো নাখায় তাই। ইমান ওচৰৰ পৰা ভিডিঅ' কৰি আছোঁ, তথাপি ভয় নাখায়। ক'ৰ পৰা যে কি বস্তু আনে, মুখতে বস্তুবিলাক লৈ আহে আৰু কিবা মুখৰ পৰা আঠা নিচিনা বস্তু উলিয়াই, একদম যেনেকৈ আমি টুকুৰি বা পাচি সাজোঁ, এনেকৈ ধুনীয়াকৈ চাৰিওফালে ঘূৰাই ঘূৰাই ইমান ধুনীয়াকৈ সাজিছে, চালে চাই থাকিব মন যায়। প্ৰকৃতিৰ যে কি আচৰিত ধৰণৰ বস্তু, নিয়ম। এই ক'ৰবাত গুচি গ'ল, তাই আকৌ বস্তু লৈ আহিব, আকৌ তাই বাহ সাজিব। আহিছে চাবচোন, মুখেৰে কি উলিয়াই, একদম মুখখনেই যেন সিহঁতৰ সকলো মানে চৰাইৰ ঠোঁটটো আছে যে, ঠোঁটটোৱে যেনিবা সকলো। আমাৰ দা কটাৰী যেনেকৈ আমি বস্তুবিলাক ব্যৱহাৰ কৰোঁ, সিহঁতৰ ঠোঁটটোৱে কৰোঁ। ঠোঁটেৰে কিবা কিবি বস্তু কিবা কিবি মেৰিয়াই ইমান ধুনীয়াকৈ সাজে। হৈছে আৰু কণী পাৰিবৰ হৈছে আৰু। কণীবিলাকো দেখুৱাম দেই, চাই থাকিব। মানে 2-3 দিনত কৰা ভিডিঅ' এইটো। আজি অলপমান, কালি অলপমান এনেকৈ কৰিছোঁ। এইটো সম্পূৰ্ণ হ'ব আৰু। কিবা চাই আছে তাই, হৈছে বাহটো কিবা চাই আছে। ফিনিচিং হেৰি হোৱা নাই নেকি, বা তাই পচন্দ হোৱা নাই নেকি। কণীবিলাক দেখাম দেই। এইয়া চাব, আজি কণী দেখুৱাম। কেইটা কণী পাৰিছে চাব দেই, চাওকচোন। তাই মানে থাকেই সদায়, আজি চান্স পাইছোঁ। এইয়া 3টা কণী পাৰিছে। পোৱালি ওলালে দেখুৱাম দেই।